কোনো আপোন মানুহক এৰি থকা বহুত কষ্ট, কিন্তু তাতকৈ বেছি কষ্ট হয় যি ঘূৰি নাহে বুলি জনাৰ পিছতো তাৰ কাৰণে অপেক্ষা কৰা। কাৰোবাক নাপালে মৰি যোৱা নাযায়, পাহৰিবলৈ সময় লাগে, আৰু কেতিয়াবা পাহৰিবলৈ গোটেই জীৱন লাগি যায়। সুখী থকা অভিনয় সকলোৰ লগত কৰিলেও কিন্তু দিনৰ শেষত নিজৰ লগত কেতিয়াও কৰিব পৰা নাযায়। এবাৰ বিশ্বাস ভাগি গ'লে আৰু গুচি যোৱা সময়ক কোনোদিনাই ঘূৰাই পোৱা নাযায়। শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও গৰ্ব নকৰিব, কাৰণ অসুস্থতা আৰু দৰিদ্ৰতা জীৱনলৈ কাকো সুধি নাহে। আপুনি যাৰ কাৰণে গোটেই পৃথিৱীখনকে এৰি দিব আৰু স্বাৰ্থ শেষ হোৱাৰ লগে লগে সিয়ে আপোনাক এৰি গুচি যাব। সকলো অপৰাধৰ ক্ষমা আছে, কিন্তু বিশ্বাসঘাতকতাৰ ক্ষমা নাই। হত্যা কৰিবলৈ অস্ত্ৰৰ প্ৰয়োজন নাই। কাৰোবাক বিশ্বাস, সপোন, ইচ্ছা ভাগি দিলেই সেই মানুহ ভিতৰি ভিতৰি মৰি যাব। মই হয়তো তোমাৰ জীৱনৰ টাইম পাছ আছিলোঁ, কিন্তু এদিন তুমি নিশ্চয় বুজিবা মোৰ লগত কটোৱা সময়বোৰ জীৱনৰ বেষ্ট টাইম আছিলে। কিছুমান কষ্ট এনেকুৱাই হয় যে কাকো খুলি কোৱা নহয়। কিছুমান কষ্ট এনেকুৱাই হয় নীৰৱে সহ্য কৰিবলগীয়া হয়, আৰু কিছুমান কষ্ট এনেকুৱাই হয় যে চকু পানী লুকুৱাই সকলোৰ লগত হাঁহিব লগা হয়। কোনোবাই ঠিকেই কৈছিল, জীৱনত উন্নতি হ'লে আপোনাক বদনাম কৰা আৰম্ভ কৰি দিব। কাৰোবাক অতিৰিক্ত হাঁহি দেখিলেই নাভাবিব যে পাগল বুলি, হয়তো সি তাৰ হাঁহিৰ আঁৰত কষ্টবোৰ লুকাই ৰাখিছে। জীৱনত বিচাৰিলেই কাৰোবাক আপোন কৰি ল'ব পৰা নাযায়, তাৰ কাৰণে ভাগ্যও লাগিব। অৱহেলা জানিবৰ কাৰণে ভাষাৰ প্ৰয়োজন নাই, ব্যৱহাৰেই যথেষ্ট। অতিৰিক্ত আৱেগ আৰু মায়া দুয়োটাই অনেক মানুহক কষ্ট দিয়ে। প্ৰথমে এবাৰ নিজে কথা কোৱা বন্ধ কৰি দিয়ক, দেখিব যে অনেক আপোনজন পৰ হৈ যাব, আচলতে কোনো আপোন নহয়। আপোনাৰ জীৱনৰ বেয়া পৰিস্থিতিকো এটা ধন্যবাদ দিয়া, কাৰণ সেই বেয়া পৰিস্থিতিয়ে বুজাই দিলে যে সকলো আপোনজন আপোন নহয়। জীৱনত কাৰো ওপৰত নিৰ্ভৰ নকৰিব, কাৰণ প্ৰত্যেকে এদিন বদলি হৈ যাব নতুন কাৰোবাক পায়।